So নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল অল জব আসামিজ। সো আজি আপোনালোকৰ আৰু এটা ভাল টপিক লৈ আহিছোঁ। DME মানে DME টো আৰু ডিফু মেডিকেল কলেজৰ গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ ৰিজাল্ট আৰু কাট অফ মাৰ্ক কেনেকা ধৰণৰ হ'ব সেইবিলাক কথা পাতিম। আৰু ৰিজাল্ট কোন তাৰিখে আহিব মই হেতুও কম আপোনালোকক আজি। সো ভিডিওটো শেষৰলৈকে চাব, সকলো কথা বুজিবলৈ সব ভিডিওটো আৰম্ভ কৰোঁ। সো বন্ধুবান্ধৱীসকল, এই ভিডিওটো ফাৰ্ষ্টত আপুনি যদি এক্সাম নাই দিয়া তথাপিও আপোনাৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিয়ক, কাৰণ তেখেতৰ অকণমান হেল্প হ'ব। সো মই ভাবোঁ সকলোৰে হেল্প হোৱাটোৱে ভাবোঁ। সো ফাৰ্ষ্ট কথা হ'ল ৰিজাল্ট কেতিয়া আহিব, বা তাৰ আগতে মই কথা কৈ দিওঁ এটা। যোনটো DME মানে ডিফু মেডিকেল কলেজৰ এক্সাম হৈছিলে, তো তাৰ আপোনালোকৰ 40%হে এক্সাম এটেণ্ড কৰিছে, 60% কেণ্ডিডেটে এক্সাম এটেণ্ড নকৰিলে। কাৰণ কিবা দূৰ হ'ব পাৰে এক্সাম চেণ্টাৰ, দূৰৰ কাৰণে ধৰি লওক আপাৰ আছামৰ ধৰি লওক এনেকুৱা দূৰৰ কাৰণে নগ'ল, আৰু সেইদিনাখন বতৰ বেয়া আছিলে, বৰষুণ দি আছিলে, চ' তাৰ কাৰণেও এটেণ্ড কৰিব নোৱাৰিলে কিছুমানে। চ' বহুত আছে, কিন্তু যোনসকল এক্সাম দিছিলে তো তেখেতলোকৰ কাৰণে অকণমান ভাল হ'ব, কাৰণ কেণ্ডিডেট কম হৈছে যেতিয়া মানে চিলেক্ট হোৱাৰ চান্স অকণমান বেছি থাকে, কিন্তু তাতো বহুত কথা আহি পৰে। চ' সেইবিলাক বুজাই কৈ আছোঁ মই ভিডিঅ'ত, আপুনি শেষলৈকে চাই যাওক। চ' চাওক, এতিয়া কাট অফ মাৰ্ক চাওক। কাট অফ মাৰ্কৰ আপোনালোকৰ এনেকুৱা ধৰণৰ তাত কোনো কোৱা নাই যে ইমান কাট অফ মাৰ্ক থাকিব, 40 থাকিব, 50 এক্সাম হৈছিল, গ্ৰেড 3 50। চ' 50ৰ ভিতৰত আপুনি 45 পাবই লাগিব বুলি কোনো কথা নাই। আপুনি যে 45ৰ ওপৰত পালে আপুনি চিলেক্ট কৰিম, এনেকুৱা কাট অফ মাৰ্ক কোনো দিয়া নাই সিহঁতি। ধৰি লওক কেণ্ডিডেট বহুত এক্সাম দিছে ন, গোটেইখিনি। চ' কেণ্ডিডেট গোটেইখিনিয়ে যদি 35 পাইছে, 35তকৈ ওপৰত পোৱাই নাই, চ' আপোনাক সেনেকৈ চিলেক্ট কৰিব। ধৰি লওক গোটেইখিনি কেণ্ডিডেটে 35 পালে, আপুনিও 35 পালে, চ' আপুনি চিলেক্ট হৈ যাব। যদি ধৰি লওক 45 ধৰি লওক 40টা কেণ্ডিডেট আছে, তাৰে 30টা কেণ্ডিডেটক ৰাখিব, তাৰে ধৰি লওক বাকীখিনিয়ে 45 পালে, আপুনি 42 পালে, চ' সেনেকৈতো নাৰাখিব। চ' সেনেকুৱা ধৰণৰ কাট অফ মাৰ্ক সিহঁতি নিৰ্দিষ্টকৈ দিয়া নাই, কিন্তু মানে পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি যে ধৰি লওক বেলেগতকৈ কম মাৰ্ক পাইছে, চ' আপুনি বেলেগতকৈ এখোজ তললৈ আহি যাব। ৰেংকিং ধৰি লওক, ৰেংকিং ছিষ্টেমত হয় এইবিলাক। চ' ৰিজাল্টৰ কথা হৈ গ'ল, আমাৰ যোনজন স্বাস্থ্যমন্ত্ৰী, চ' তেখেতে কৈছিলে যে মানে এখন এনাউন্স কৰিছিলে, ডিফু মেডিকেল কলেজৰ অপেনিঙৰ 10 দিন বা 20 দিনৰ আগত ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব। চ' ডিফু মেডিকেল কলেজটো অপেনিং হ'বই এইটো মাহত, নৱেম্বৰ 30 তাৰিখ মানে অপেনিং হৈ যাব ডিফু মেডিকেল কলেজ। চ' তাৰ চিন্তা কৰক আপোনালোকে, হয়তো 17ৰ পৰা আপোনালোকৰ 20ৰ ভিতৰত ৰিজাল্ট ডিক্লেয়াৰ হৈ যাব। গ্ৰেড 3 গ্ৰেড 4 সকলো পষ্টৰ ৰিজাল্ট 17ৰ পৰা 20ৰ ভিতৰত ৰিজাল্ট ডিক্লেয়াৰ হ'ব, আৰু আশা কৰক সকলোৱে পাছ কৰিব বুলি, কাৰণ কেণ্ডিডেট বহুত কম আছিলে। আৰু কাট অফ মাৰ্কৰ যদি আপোনালোকে কাট অফ মাৰ্ক লাগে, কেনেকুৱা ধৰণৰ কাট অফ মাৰ্ক হ'ব, চ' তাৰ কাৰণেও মই এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম। চ' আপোনালোকে কমেণ্ট কৰিব তলত যদি লাগে। চ' আজিলৈ ইমানে, এইটোৱে ক'বলৈ আছিলে। ভিডিঅ'ত ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনাৰ যদি ফ্ৰেণ্ড আছে ডিফু মেডিকেলৰ এক্সাম দিছে তেখেতলৈ শ্বেয়াৰ কৰিব। চ' আজিলৈ ইমানে, ধন্যবাদ।